প্ৰথম জনাইছো মিডিল অসমলৈ আৰু মই জাকাৰিয়া মই বৰ্তমান আহি উপস্থিত হৈছো বিশেষকৈ এখন ইটা বট্টাত অৰ্থাৎ ইটাৰ ফ্যাক্টৰীত আপুনি বা মই যেতিয়া এখন ঘৰ বা বিল্ডিং বনাও সেই সময়ত কি বুলি ভাবো অৰিজিনাল ইটা বিচাৰি হাবাতুৰি খাও হয়নে নাই আৰু সেইভাবে মই যেহেতু আমাৰ দৰ্শকসকলে বহুতে ঘৰ বনাবৰ কাৰণে হাবাতুৰি খায় যে কত অৰিজিনাল ইটা পাম সেইভাবে মই বৰ্তমান আহি ইটা বট্টা এখনত আহি উপস্থিত হৈছো যত ইটা বনোৱা হয় মানে ইটাৰ ফ্যাক্টৰীত আছো এয়া পিছপালে যদি আপোনালোকে চাই নিশ্চয় গম পাব এয়া চাওক মোৰ পিছপালে লাগি আছে যত ইটা বনোৱা হয় যত মেড কৰা হয় আৰু মোৰ সৈতে দাদা আছে আমি দাদাৰ পৰা জানিম এই দাদাজনৰ হেৰি হয় ইটাৰ বট্টাটো হয় অৰ্থাৎ ইটাৰ ফ্যাক্টৰী হয় দাদাৰ পৰা আমি সম্পূৰ্ণ সবিশেষ জানিম ইফালে প্ৰথমতে চাওক দাদা কি খবৰ আপোনাৰ ভালে আগুৱাই আহক ভালে ভালে আছো আজি আমি বহুত ধৰণৰ ভিডিও বনাই থাকো ন আজি ভাবিলো ইটাৰ ফ্যাক্টৰী কাৰণ আমাৰ ভিডিও বহুতে চায় বহুতে ভাবে এখন ঘৰ বনাব বহুতে ভাবে বিল্ডিং বনাব কিন্তু অৰিজিনাল ইটা বিচাৰি হাবাতুৰি খায় এতিয়া আপোনাৰ ভিডিও চাই ইয়াত আহিব লাগে ইয়াত আহিব নালাগে কন্টাক্টত নম্বৰ দি দিয়া হ'ব নম্বৰত কল কৰিব লাগে মানে ঘৰত বহি পাৰিব ফ্ৰী ডেলিভাৰী দি দিম আৰু আমি যত আছো এয়া ইটাৰ ফ্যাক্টৰী ইয়াত বহু কেইটা ইটাৰ ফ্যাক্টৰী বহু কেইটা মানে চাওক আপোনালোকে কিমান ইটা ইফালেও আছে হেতু সাইডতো আৰু আছে বহুত আছে আৰু এক নম্বৰ ইটা আছে আপোনাৰ ইয়াত অৰিজিনাল এক নম্বৰ পোৱা যায় অৰিজিনাল এটা স্যাম্পল মই দেখাই আছো ঠিক আছে আমি তলত নামি ধুনীয়াকৈ দিও চাওক এইটো না ফাটে নেকি না ভাঙে কেনেকুৱা এয়া চাব পাৰে আমি পোনপটীয়াকৈ দেখুৱাই আছো আমাৰ বহুত ভিউয়াৰ্স আছে বহুত ভিউয়াৰ্সে ভাবে ৰাজা আৰু এটা কথা কি এই আপোনালোকে যদি বেলেগ কোনোবাৰ পৰা হাৰ্ডৱেৰ দোকানৰ পৰা আচ্ছা আপোনাৰ ইয়াত বনোৱা হয় নেকি ইয়াত বনোৱা হয় তেন্তে আহক আমি তলত যাম তলত গৈ সবিশেষ জানিম ঠিক আছে পিছফালে ইটাৰ যেটো ফ্যাক্টৰী যত বনোৱা হয় দাদা এজনে কাম কৰি আছে অৰ্থাৎ এই দাদাজনৰ হয় আমি তেখেতৰ পৰা জানিম আৰু বৰ্তমান যেহেতু ভিতৰত সোমাইছো চাৰিফালে যিফালে আপোনালোকে চকু দিব কেৱল মাত্ৰ কি বুলি দেখা পাব ইটা বুলি দেখিবলৈ পাব এ চাওক ইফালে বনোৱা ইয়াৰ পৰা মানে ইটা বনোৱা হয় মেড কৰা হয় আৰু সেই জায়গাত মেইন ঠাইত আমি আহি উপস্থিত হৈছো তো আমি সবিশেষ জানিব লাগিব যেহেতু আমি তাত আহিছো ন যদি আমাৰ ভিডিও চাই কোনোবাই ইটা ক্ৰয় কৰে অৰ্থাৎ ইটা যদি লয় তেন্তে আপোনালোকে বিশেষকৈ বহুত ডিসকাউন্টত আপোনালোকে লব পাৰিব আৰু এয়া আপোনালোকৰ বাবে সুখবৰ কেৱল মাত্ৰ আমাৰ দৰ্শকসকলৰ বাবে দাদা কি খবৰ আপুনি নামি আহক আপুনি যে ওপৰত আছে যদি পৰি যায় প্ৰথমত দেখিব নেকি এটা বস্তু কি দেখিম আপুনি আতৰি যাওক মই কৈছো ডাঙৰি আহিছে এই চাওক অলপ আগুৱাই আহক এই চাওক এইবিলাক ইটা এই চাওক নাভাঙে মানে না ভাঙে আৰু না ওপৰৰ পৰা ধুমা উৰি আছে ধুমা উৰি আছে একদম ধুমা উৰি আছে আজি একদম মানে সেই অফাৰ লৈ আহিছে আচ্ছা বহুতে এতিয়া ইটা লব বিচাৰে দাম কেনেকুৱা ৰেট কিমান কৈ একদম কম দাম মানে একদম ঘৰলৈ ডেলিভাৰী দি দিম 10.5 টকা কৈ 11 টকা হ'ব একদম ঘৰলৈকে ডেলিভাৰী দিম আৰু ইটৰ সাউন্ডটো চাওক চাওক ইটৰ সাউন্ডটো চাওক কেনেকুৱা অৰিজিনাল ইটৰ মানে যেটো ইটা তাৰ সাউন্ড এনেকুৱা ন এনেকুৱা মানে নাভাঙে আৰু নাভাঙে দেখিলে গম পাব এইবিলাক এটো কি ৰাজা আচ্ছা যি কি নহওক এতিয়া মই জানিব বিচাৰিছো ধৰি লওক এতিয়া কোনোবাই ঘৰত আপোনাৰ আমাৰ ভিডিওটো চাইছে ন ভিডিও চাই ইয়াত নাম্বাৰ যেটো দিছো এটো আপোনাৰ নাম্বাৰ ন মোৰ নম্বৰ এই নাম্বাৰ চাই যদি কয় দাদা মোৰ 1000 ইট লাগে তো ৰেট কিমান কৈ ৰাখিব মানে কথাটো হল কি জানা নেকি মানে কোনোবা যদি এক গাড়ী হিচাপত মাল লয় আচ্ছা এক গাড়ীত মানে কোনটো এক গাড়ীত মানে মোৰ 6000 যায় 5000 যায় আচ্ছা যদি এক গাড়ী হিচাপত কোনোবাই মাল লয় আচ্ছা তেনেহলে আমি তাক পঠুৱাই দিম 10.5 টকাত 10.5 কৈ হাজাৰ আচ্ছা 2500 টাকা পৰে মানে 2500 টাকা আচ্ছা আৰু কুৰসা লৰে এটো 11000 পৰিব মানে কুৰসা লৰে ধৰি লওক 500 1000 নহয় মিনিমাম 1000 ল'ব লাগিব আৰু সাৰ্ভিসটো কেনেকুৱা এতিয়া আমি আছো কম বেছি গুৱাহাটীৰ ওচৰত আছো তো যদি এতে কোনোবা যদি বাবে নোয়াগাঁওৰ পৰা ভাতৰি লক খুজাই ডিস্ট্ৰিক্ট এতিয়া মানে এটো কি এটো হল মৰিগাঁও ডিস্ট্ৰিক্ট আমি মৰিগাঁও আছো ন মৰিগাঁও ডিস্ট্ৰিক্ট আছো আচ্ছা মানে এৰি যদি কোনোবাই মানে হুজাই ডিস্ট্ৰিক্ট নোয়াগাঁও ডিস্ট্ৰিক্ট কাৰ্বি আংলং ডিস্ট্ৰিক্ট যে কোনো জায়গাত মই পঠাই দিব পাৰো এই তিনিখন ডিস্ট্ৰিক্ট আচ্ছা এটা একদম আপোনাৰ ইফালে মানজালৈকে আচ্ছা ইফালে কাৰ্বি আংলং মানজালৈকে হেওৰাঘাট এই নকুটি উদালি এইবিলাক ডাঙৰ কথা নহয় সব জায়গাত পঠোৱা মানে এক মিনিট আপোনালোকে শুনক যদি আপোনালোকে নোয়াগাঁওৰ হয় যদি আপুনি নোয়াগাঁওৰ হয় লগতে হুজাইৰ হয় নীলবাগান ডবকা বা নোয়াগাঁও কঠিয়াতলি ননয় আমবাড়ি ডবকা কামপুৰ কঠিয়াতলি ইয়াৰ ভিতৰত বা কাৰ্বি আংলং লংকা কাৰ্বি আংলং লামডিং হুজাই ইছলামনগৰ আচ্ছা ইয়াৰ যদি কোনোবাই চায় তেনেহলে আপুনি হোম ডেলিভাৰী একদম ফ্ৰী কৰি দিব একদম ফ্ৰী কৰি দিম মানে 10 টকা কিমান কৈছে আপুনি
50 পইচা 50 পইচাত আপোনালোকে পাই যাব 10.5 10.5 টকা বুলি কয় আৰু লেবাৰ ফিজ দিব নালাগে সব মোৰ গাড়ী মোৰ লেবাৰ মোৰ সব মোৰ খালি ঘৰত বহি ইটখিনি পাব লাগে আৰু বালি যেনেদৰে ভিডিঅ'ত দেখুৱাই আছে ঠিক তেনেদৰে যাব তেনেদৰে যাব যদি কিবা মানে খেলিমেলি হয় নাই খেলিমেলি নহয় খেলিমেলি নহ'ব তো আচ্ছা আপুনি আহি দেখিলে যি আছে সামনত হয় 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 সামনত আৰু বৰ্তমানেও এখন ট্ৰেক্টৰ লোড হৈ গৈ আছে গৈ আছে চাব পাৰে বৰ্তমানে ট্ৰেক্টৰ এখন লোড হৈ গৈ আছে ইটা লৈ গৈ আছে ক'ত যাব এখন গুৱাহাটী যাব চাগে ন এখন নহয় এখন ওচৰত যাব ওচৰত যাব আচ্ছা আচ্ছা ধৰি লওক কোনোবাই ইটা ল'ব বিচাৰে আপোনাৰ নাম্বাৰটো কেনেদৰে পাব এতিয়া আপোনাৰ স্ক্ৰীনত দি দিম এই যিটো নাম্বাৰ কমেণ্টত বহুতে বুৱা নাম্বাৰ দি কয় যে তাৰ পৰা নাই তাৰ পৰা নল'ব আপোনালোকে পিছত আমি দায়ী নহয় নহয় আপোনালোকে কি কৰিব লাগিব স্ক্ৰীনত ৰেড কালাৰ বা য়েল্লো কালাৰৰ নাম্বাৰ দিয়া আছে এয়া চাওক আপোনালোকে তেখেতৰ আপোনাৰ নামটো কি মোৰ নাম মিনাল আলী আছে তেখেতৰ নাম্বাৰ আছে আৰু প্ৰায় 3-4টা ইটাৰ ফেক্টৰীত আমি আহিছো এই আপোনালোকে সামগ্ৰিক পৰিৱেশ চাব পাৰে নম্বৰ ইটাৰ সাউণ্ড শুনক আপোনালোকে অলপ আগুৱাই আহক দাদাই বৰ্তমানে কৰি আছে এনেকৈ দিয়কচোন চাও ভাঙে নে নাভাঙে এয়া চাব পাৰে আমি দেখুৱাই আছো এয়া চাওক অলপ আগুৱাই আহক এয়া চাব পাৰে অৰিজিনেল ন ৰাজা বাই পৰিছে আচ্ছা এয়া চাব পাৰে ফিনিশিং চাওক সাইজ চাওক আচ্ছা একদম সাইজ ফিনিশিং সব ঠিকই আছে আৰু এয়া চাব পাৰে পিছপালে ইটা লাগি আছে সব ইটা মানে ইটাৰ ফেক্টৰীত আহিছে নাভাঙে ন এয়া চাওক আপোনালোকে য'ত ইটা বনোৱা হয় আচ্ছা লাষ্টত কি ক'ব আপুনি লাষ্টত এইটোৱে কম এইটো অফাৰৰ লাভ লওক অফাৰ চলি আছে যখন অফাৰৰ লাভ লওক হয় হয় আৰু ঘৰত বহি ইট পাক ঘৰত বহি লওক ঘৰত বহি আপোনালোকে যেনেদৰে ঘৰত বহি কাপোৰ এযোৰ চয়েস কৰে অৰ্ডাৰ কৰে ঠিক তেনেদৰে আপোনালোকে ইটাও পাই যাব ফোন কৰিব ঘৰত ইট পাব খালি আগৰ দিনা ফোন কৰিব লাগিব যোৱাৰ পিছত মাল যাব আপুনি সঁচা কথা কৈছে কিন্তু ঘৰত মাল যাব আচ্ছা মাল খালি হ'ব আচ্ছা মাল চেক কৰিব আচ্ছা তাৰ পিছত পেমেন্ট যেতিয়া মানে ইটা আপোনাৰ ঘৰত যাব যেনেদৰে আপুনি অনলাইনত কিবা অৰ্ডাৰ কৰাৰ পিছত কাপোৰযোৰ কেছ অন ডেলিভাৰী হয় ঠিক তেনেদৰে কেছ অন ডেলিভাৰী হ'ব কেছ অন ডেলিভাৰী আচ্ছা মানে মাৰ্কেটত আজিকালি কেছ অন ডেলিভাৰী এটা পোৱা যায় ওয়াও কি বাত হে চাওক আৰু কি সুবিধা লাগে ডিজিটেল ইণ্ডিয়া ডিজিটেল স্মাৰ্ট একদম স্মাৰ্ট হৈ আছে ন তো ঘৰত বহি আপোনালোকে অৰ্ডাৰ কৰক আপুনি চালে খালি ইটা এইটো বাবে আমি একদম মেইন ফেক্টৰীত আহিছো ন ঠিক আছে আপোনাক লগ পাই ভাল লাগিল আৰু কোনে কৰ পৰা চাই আছে জনাব আৰু ইটা যদি আপোনাৰ দৰকাৰ পৰিছে লাগে সপোনৰ ঘৰ বিল্ডিং বনাব বিচাৰে তেনেহ'লে স্ক্ৰীনত নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত কণ্টেক্ট কৰক কমেণ্টৰ পৰা নহয় স্ক্ৰীনত বা ভিডিঅ'ৰ ওপৰত যিকেইটা নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰক আৰু মিনাল বাইৰ লগ কৰক ধন্যবাদ জয় আই অসম